নমস্কাৰ বন্ধুসকল, মই সংগীতাই আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল মহালয়া। মহালয়াত মানে কি সকলোৱে জানে যে প্ৰেতলোকৰ আত্মাবিলাকে মানে নিজৰ আত্মীয়সকলক লগ কৰাৰ উদ্দেশ্যে যি মানে মৃত্যুলোকলৈ আহে, সেই দিনটোৱে হৈছে মহালয়া। আৰু মহালয়াৰ আন এটা অৰ্থ হ'ল যে সেইদিনাখন দেৱী দুৰ্গা ধৰিত্ৰীলৈ নামি আহে আৰু তেওঁ আজিৰ পৰা ষষ্ঠী দিনালৈকে বেলগছৰ তলত থাকে আৰু ষষ্ঠী দিনাখন পূজা পাতল কৰি তেখেতক পাতত উঠোৱা হয় আৰু সপ্তমীৰ দিনাখনৰ পৰা পূজা আৰম্ভ হয়। কিন্তু যোৰহাটত মহালয়া এটা উৎসৱৰ নিচিনা হয়। মহালয়াৰ দিনাখন যোৰহাটবাসী ৰাইজে সেইদিনাখনৰ পৰাই পূজা পালন কৰে, মানে পূজা উৎসৱৰ নিচিনাই আৰম্ভ হৈ যায়। আৰু ৰাতিপুৱা প্ৰায় 2টামান বজাতেই মহালয়া যেতিয়া আৰম্ভ হয়, তেতিয়াৰ পৰাই মানে একদম ৰাস্তাত আপোনাৰ মানুহ একদম নধৰা হৈ যায়। চাৰিওফালে জিলেপিৰ দোকান, মিঠাইৰ দোকান, পুতলা, মানে পেপাৰ মাত, মানে তাৰপিছতে কি ক'ম আৰু মানে যোৰহাটত আপুনি মহালয়া, আপোনালোকে যিসকলে যোৰহাটৰ মানে বন্ধু তেখেতসকলতো জানেই, আৰু যিসকল মোৰ ফেচবুকৰ বেলেগ জেগাৰো বন্ধু আছে তেওঁলোকে যদি নাজানে যে যোৰহাটত মহালয়াটো কেনেকৈ উদযাপন হয়, তেনেহ'লে এবাৰ চাওক, ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ চাই, আৰু অনুমান কৰিব পাৰিব যে যোৰহাটত মানে কেনেকুৱা ধৰণে মহালয়াটো উদযাপন কৰা হয়। তেনেহ'লে ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই ভিডিঅ'টোত বিশেষ একো দিয়া নাই, অকল মাত্ৰ মহালয়াৰ দিনাখন আমি ৰাতিপুৱা যে ওলাই গৈছিলোঁ তাৰে অলপমান ভিডিঅ' দিছোঁ আৰু কেইখনমান ফটো আপলোড কৰিছোঁ, পৰিৱেশটো মাত্ৰ আপোনালোকক চাবৰ কাৰণে আৰু অৱগত কৰিবৰ কাৰণে। যিসকলে মহালয়া উদযাপনটো নাই দেখা বা যিসকল বাহিৰৰ মোৰ বন্ধু আছে তেওঁলোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে জানক মহালয়াটো যোৰহাটত কিদৰে পালন কৰা হয়।